নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ সন্ধ্যা জনাইছোঁ। এতিয়া সন্ধিয়া 5:20 গৈছে আৰু মই এতিয়া এটা বিশেষ শাক আনি ধুই পখালি ৰেডি কৰি থৈছোঁ। শাকটো কিয়নো বিশেষ বুলি কৈছোঁ আপোনালোকক দেখুৱাম এতিয়া, আহকচোন। মই কোৱা বিশেষ শাকখিনি এইখিনি দেই। এইখিনি হৈছে কচু শাক, আমি জনমতি শাক বুলি কওঁ। আৰু এই শাকখিনি এইকাৰণেই বিশেষ, মানে কালিলৈ গুণগুণৰ শেষৰটো চাইকেল টেষ্ট আছে, অৰ্থাৎ আমাৰ বছৰেকীয়া পৰীক্ষা। আৰু মই তাক ক'লোঁ যে আমাৰ মাহঁতে আগতে আমাক পৰীক্ষাৰ দিনা এনেকৈ কচু শাকৰ জাল বনাই খুৱাই পঠিয়াই, তেতিয়া পৰীক্ষাত বেছিকৈ লিখিব পাৰে। আৰু কথাটো শুনিয়েই তাৰ তত নাই, কচু শাক বুটলি আনিব লাগে। মই এতিয়া সন্ধিয়া গৈ আমাৰ বাৰীৰ কাষত থকা এনেকৈ কেইজোপামান কচু শাক পালোঁ আৰু সেইখিনিকে বুটলি আনিছোঁ। আমি এনেকৈ কাটি ধুই মেলি ৰেডি কৰি থৈছোঁ। আৰু এইখিনি এবেগেই ফ্ৰিজত থৈ দিম, ৰাতিপুৱা তাক বনাই খুৱাই পঠিয়াব লাগিব। যিহেতু ৰাতিপুৱা সি 6:40 স্কুললৈ যাব লাগে, গতিকে সেই সময়ত আৰু মই এইবোৰ কৰিবলৈ ভাবিব নোৱাৰোঁ। সেইকাৰণে এতিয়া ৰেডি কৰি থৈ দিছোঁ। আৰু এইফালে আমাৰ গুণগুণে এয়া কাইলৈ পৰীক্ষাৰ কাৰণে পঢ়ি আছে। তাৰপিছত এই শাকখিনিৰ লগতে মই এইকেইডাল ধনিয়া শাকো আনিছোঁ দেই। এইকেইডাল মানে আমি শেহতীয়াকৈ সিঁচিছিলোঁ, এতিয়া ধুনীয়াকৈ এনেকৈ খাব পৰা হৈ আছে, গতিকে এইকেইডালো আনি থৈছোঁ। আজি এইটো তাৰ কাৰণে বিশেষ যে, সেইকাৰণে মই ভাবিলোঁ এইটো ভিডিঅ' কৰি থৈ দিওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। বাই বাই।